নমস্কাৰ মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকলৈ আজি আগবঢ়াবলৈ লৈছো আমৰ বিষয়ে যিবিলাক আম আমাৰ অসমত খুব সুন্দৰকৈ হয় সোৱাদ ভাল হয় আৰু গছজোপাও ভাল হয় তেনেকুৱা ধৰণৰ আম কিছুমানৰ বিষয়ে ক'বলৈ লৈছো প্ৰথমতে আমি এইটো চাওক এইটো 4 কেজি মেংগো 4 কেজি মেংগো 4 কেজি আম এই আমজোপা চিপাঝাৰত বা অসমৰ মাটিত ইতিমধ্যে প্ৰমাণিত হৈছে যে যোৱা বছৰ আমি চাইছো আমাৰ NRL ধাবা যে আছে চিপাঝাৰৰ আগত পুনিয়া সেইখিনিত তাতে তেওঁলোকৰ 3 কেজি 500 গ্ৰাম মান হৈছে গতিকে এইবাৰো হৈছে তেওঁলোকৰ গতিকে এই আমটো খাবলৈও বহুত সোৱাদ আপোনালোকে এই আমটো ৰুব পাৰে মানে সকলোবিলাক আম অসমত নহয় গতিকে এই আমটো যিহেতু হৈছে এই আমটো 4 কেজি আমটো গতিকে আপোনালোকে এইটো আম ৰুব পাৰে খুব ধুনীয়াকৈ এইটো প্ৰমাণিত হৈছে ইয়াৰ পিছত মই দেখুৱাইছো এইটো ব্ৰুনেই কিং আম এই ব্ৰুনেই কিং আম এইটো যথেষ্ট ডাঙৰ আম এইটো ইয়াত আছে ব্ৰুনেই কিং আমটো এইটো এই পুলিবিলাক এইবিলাকো অসমত ধুনীয়াকৈ হৈছে ইতিমধ্যে প্ৰমাণিত হৈছে আপোনালোকে এইটো ৰুব পাৰে ইয়াৰ পিছত মই দেখুৱাবলৈ লৈছো কাটিমন আমটো আমাৰ চিপাঝাৰতে কিবা ঘৰৰ মানুহৰ ঘৰত ইতিমধ্যে খাইছে আৰু এইটো সোৱাদো যথেষ্ট ধুনীয়া আমটো দেখিবলৈ অতি ধুনীয়া এই আমটো আপোনালোকে এইটো আম ৰুব পাৰে ইয়াৰ পুলিবিলাক এইবিলাক আছে ইয়াতে গ্ৰাফটেড পুলি সববিলাক এইটো এটা আম ইয়াৰ পিছত মই দেখুৱাইছো হিমসাগৰ আম সহজতে হোৱা আম পুলিবিলাক বিশেষ যত্ন নালাগে এইটো বৰ সুন্দৰ পুলি হৈছে এইকেইটা হিমসাগৰ আমটো খাবলৈ ধুনীয়া হয় আৰু এটা কথা কি বাহিৰৰ পৰা যিবিলাক আম অসমলৈ আমদানি হয় সেই আমবিলাকৰ ভিতৰত হিমসাগৰ আম অন্যতম এইটো আৰু আমদানি কৰিবলগীয়া নহয় যদিহে আমাৰ মানুহে এইটো আমৰ খেতি কৰে যথেষ্ট ধুনীয়া আম আৰু ইয়াৰ পিছত এইটো মালদা লিখা আছে মালদহিয়া বুলি যে আমি কওঁ এই ডাঙৰ ডাঙৰ আমটো এই আমটো হয় অসমত হয় এইটো বহুত দিন আগৰে পৰা আমাৰ অসমত মানুহে কৰি আহিছে কি যেতিয়া মালদা আম বা মালদহিয়া আমৰ ফলটো খাই গুটিটো য'তে ত'তে পেলাই দিয়ে তাৰ পৰাই আমৰ পুলি হয় এইটো মালদা আম আপোনালোকে এইটো খেতিও কৰিব পাৰে ইয়াৰ পিছত মই দেখুৱাইছো আন এবিধ আম সেইটো আম হৈছে বানানা মেংগো বা কল আম অসমত হোৱা আমবিলাকৰ অন্যতম হৈছে এইটো বানানা মেংগো এইটো এখন লেবেল ইয়াত আছে বানানা মেংগো এইটো আমটো দেখিবলৈ দীঘল ধুনীয়া দেখিবলৈ ভাল সোৱাদো আছে এইটো ৰোৱাও সহজ আৰু আপডালো বৰ বিশেষ নাই এইটো আম কৰিব পাৰে এইটো আছে ফজলি আমটো অলপ দীঘলীয়া ধৰণৰ আম এইটো বহুত ডাঙৰ হয় এইটো মোটামুটি 1.5 কেজি 2 কেজি এনেকুৱা ধৰণৰ চাইজৰ আম হয় ফজলি আমটো এইটো ৰুব পাৰে ইয়াৰ পিছত আছে অম্ৰপলি আম আৰু সুবৰ্ণৰেখা আম সেইটো আমাৰ অসমত বহুত দিন আগৰ পৰা চলি আহিছে সহজতে হোৱা আম অম্ৰপলি সুবৰ্ণৰেখা অম্ৰপলি আমটো খাবলৈ অতি সুন্দৰ সোৱাদ আৰু সহজতে হয় আৰু লাগেও বহুত বেছি কিন্তু বহুত প্ৰকাণ্ড নহয় মিডিয়াম চাইজৰ আম আৰু সুবৰ্ণৰেখা আমটোত এটা গণ্ডগোল হয় কি ইয়াৰ ফুলটো অলপ সৰি যায় কিন্তু যিকেইটা হয় এইকেইটাৰ সোৱাদ বৰ ধুনীয়া হয় গতিকে ৰুব পাৰি আৰু ইয়াৰ পিছত যিটো আমৰ বিষয়ে ক'বলৈ লৈছো অসমত বোধহয় বহুত ভালকে হোৱা আমৰ ভিতৰত অন্যতম এইটো হৈছে মিয়াজাকি আমটো এইটো গতিকে চাওক ইয়াতে খুব ধুনীয়া কোমল কোমল পাত ওলাইছে এইবিলাক মিয়াজাকি আম আৰু এসময়ত মিয়াজাকি আমটোৰ বিষয়ে বহুত লিখা লিখি হৈছিল চৰ্চা হৈছিল এই মিয়াজাকি আমৰ এইটোখন লেবেলটো মিয়াজাকি আম এইটো বহুত ডাঙৰ নহয় আমটো কিন্তু বহুত সোৱাদ হয় ইয়াৰ এটা সুন্দৰ সুগন্ধ থাকে আৰু যত্ন বহুত বেছি নালাগে সহজত হোৱা আম আপোনালোকে এইটোৰ খেতি কৰিব পাৰে আৰু সকলোবিলাক বাহিৰৰ আমৰ ভিতৰত আটাইতকৈ সোৱাদপূৰ্ণ আম বোধহয় এইটোৱে মিয়াজাকি আমটো আৰু যিটো অসমত ভালদৰে হয় গতিকে আমি বৰ্তমান এইকেইটা দেখুৱালো আৰু এটা আম মই দেখুৱাবলৈ বাকী আছে সেইটো দেখুৱাই দিছো এইটো হ'ল অম্ৰপলি আম বহু দিনৰ পৰা আমাৰ অসমৰ মানুহৰ অতি প্ৰিয় আম অম্ৰপলি এইটো অম্ৰপলি আমটো হাইব্ৰিড আম এই আমটো বৰ্ণশংকৰ জাতৰ ইয়াৰ পুলিবিলাক এনেকুৱা অলপ ওখ পাখ ডাঙৰ দীঘল পুলি হয় কিন্তু
আমটো এবছৰতে লাগিব। ইয়াত আপোনালোকক যিবিলাক আম মই দেখুৱালো, এই আমবিলাক ৰোৱাৰ নিয়মটো হৈছে মুকলি ঠাইত ৰুব, য'ত ডাঙৰ গছ টছ নাই, আৰু 2 ফুট বহল 2 ফুট দ গাঁত কৰিব। গাঁতৰ পৰা মাটিখিনি উলিয়াই পেলাই পাৰিলে পচন সাৰ আধা আৰু পচন সাৰ লগত সাৰুৱা মাটি আধা মিলাই পেলাই গাঁতটো পুৰাব। পুৰাই উঠি তাত 2 চামুচ মানে 10 গ্ৰাম মালাথিয়ান ডাষ্ট 5% দি দিব। সেইটোৱে মানে পোক পৰুৱা থাকিলে উই থাকিলে সেইবিলাক আঁতৰাব। আৰু তাৰপিছত ওপৰত সেইটো পুতি দিব। মাটিৰ লগত সেই ঔষধটো 2 চামুচটো মিহলি কৰি দি পুতি দিব। সেইটো পুতোতে চাব যাতে পলিথিনটো আঁতৰাই ল'ব। সেইটো পলিথিনটো আঁতৰাই পুতিব, আৰু যিমানখিনি পলিথিনত মাটি আছে সিমানলৈহে পুতিব। তাৰপিছত এটা খুঁটি মাৰিব, খুঁটিটো মাৰি মজবুতকৈ বান্ধি দিব। মৰাপাটৰ ৰছী নাইবা কোনো খেৰ, উলু খেৰ তেনেকুৱা বস্তুৰে বান্ধিব যাতে পচি যায়। আৰু ইয়াৰ পিছত আপুনি সাৰ প্ৰয়োগ কৰিব লাগিব। বছৰেকত 2 বাৰ সাৰ প্ৰয়োগ কৰিব লাগিব। এবাৰ অক্টোবৰ মাহত আৰু এবাৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত সাৰ দিব। এইটো মাইক্ৰ' নিউট্ৰিয়েণ্ট আৰু NPK এই দুবিধ সাৰ আপোনালোকে প্ৰয়োজন হ'লে আমাৰ যি ফোন নম্বৰ দিয়া আছে তাতে ফোন কৰিব। আমি যেতিয়া সাৰ দিবলগীয়া হয় সেই সাৰৰ বিষয়ে আপোনালোকক জনাই দিব পাৰিম। সাৰ নিদিলে কিন্তু হাইব্ৰিড বস্তুবিলাক ভালকৈ নালাগে। আমাৰ লোকেল আম হ'লে হয়তো লাগি যাব, ফল দি থাকিব, কিন্তু হাইব্ৰিড আমবিলাকে তেনেকুৱা ইমান ক্ষমতা নাই সিহঁতৰ। গতিকে সিহঁতক বছৰে বছৰে সাৰ দিব লাগিব। আৰু ৰুই উঠি আপুনি পানী দিব নিয়মমতে, আৰু যিখিনি আপডাল কৰিব লাগে বন জাবৰ গুচাই দিব। আৰু ৰোৱাৰ সময়ততো মই ক'লোঁ যে কোনো ধৰণৰ ৰাসায়নিক সাৰ ৰোৱাৰ সময়ত দিব নালাগে। আগৰ পৰা দি থাকিলে দিব পাৰে। যেনিবা এসপ্তাহ 10 দিন আগতে যদি দিয়ে, তেতিয়া আপুনি DAP, পটাছ এইবিলাক সাৰ তেতিয়া দি থ'ব পাৰিব। সেই যে গাঁতটো কৰিছে তাত মিক্সাৰটো বনাই দিব পাৰিব। খুব বেছি নহয়, এইটো 50 গ্ৰাম 30 গ্ৰাম এনেকুৱা অনুপাতত দিব। আৰু বছৰেকত 2 বাৰ সাৰ দিবলৈ নাপাহৰিব। এইটো সাৰ নিদিলে এইবিলাক আমত ফল নাপাব আপুনি। গতিকে ইমানখিনিয়ে ক'লোঁ আমৰ বিষয়ে, আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম। এই আমবিলাকৰ ফলবিলাক আপোনালোকক দেখুৱাই দিবৰ কাৰণে যত্ন কৰিম। ধন্যবাদ।